গাইজ চিনি পাইছেনে কি হয় ৰ'ব চিনি পোৱা নাই যদি মই কৈ আছোঁ ফাৰ্ষ্টতে আপোনাক স্বাগতম জনাইছোঁ মোৰ এই ভিডিঅ'টোলৈ আশা কৰিছোঁ ভালে আছে সকলো আৰু এয়া দেখিছেনে ফুলকেইটা ইমান ধুনীয়া ফুলকেইটা দেখি মানে মোৰ মনটো বহুত বেছি ভাল লাগি গৈছিল ৰাতিপুৱা আৰু এইখিনি ৰাতিপুৱা আনি দিছিলে ওচৰৰ দাদা এজনে আৰু মই ভিডিঅ'টো কৰি থৈছিলোঁ এইকেইটা ফুল হ'ল ভেট ফুল আৰু আমাৰ এইপিনে আমি মকুৱা বুলি কওঁ আৰু এইবোৰৰ ঠাৰিবোৰ আপোনালোকে ৰান্ধি খাই পাইছেনে মই মানে আগতে খাই পোৱা নাছিলোঁ যোৱাবাৰ খাই পাইছোঁ আৰু এইবাৰ মানে আনি দিলে যিহেতু বনাবয়ে আৰু আপোনালোকে খাই পাইছেনে কোনে কোনে খাই পাইছে কমেণ্টত জনাব আৰু মানে কচু যেনেকৈ বনায় তেনেকৈ বনায় আৰু তেনেকুৱাই লাগে আৰু ইয়াতে মানে ফুল এইকেইটা এইটো মানে ফুলটো মেল খাই যোৱা নাই আৰু অলপ পিছত মেল খাই যাব এইটো ফুলো আৰু এনেকৈ মই ফুলকেইটা ছিঙি ল'লোঁ এক্সট্ৰাকৈ আৰু এয়া ফল ইয়াতে মানে ইয়াৰ মাজত এটা ফলো হয় এয়া এইটো ফল আৰু আপোনালোকৰ পিনে এই ফলটোৰ নাম কি কয় নাজানো আমাৰ পিনে মোকোৱা বুলি কয় আৰু এই ফলো মানে কেইটামান হৈছে আৰু মানে ফুলৰ মাজত ফলটো ওলাই আৰু তেনেকৈ আৰু ফুলটো এইটো দেখিলেনে পচি গৈছে ফুলটো বেয়া হৈ গৈছে আৰু মানে এইটো ফলটো আছে আৰু ভিতৰত এইটো খাব পৰাকৈ আছে আৰু বাকী আৰু কেইটামান আছিল একেটা ফল আৰু গছকেইটা আৰু মই ফুলকেইটা ছিঙি ল'লোঁ এক্সট্ৰাকৈ আৰু এইকেইটা কি কৰিম জানেনে নাই মানে মোৰ ফুলকেইটা দেখি কি কৰোঁ কি নকৰোঁ তেনেকুৱা হৈছিল আৰু মই ভাবিলোঁ ফটো মাৰোঁ ৰিলছ বনাম তেনেকৈ মই এক্সট্ৰাকৈ ফুলকেইটাৰে এটা ভিডিঅ' বনাম বুলি মই ছিঙি লৈছিলোঁ কিন্তু মই মিলাবহে পৰা নাছিলোঁ ঠাইখিনিৰ লগত মানে মই ভাবিছোঁ আকাশখনে গছকেইডালৰ লগত মই ফুলখিনি এনেকৈ মই এটা ভিডিঅ' বনাম কিন্তু নাই নিমিলে মানে ওপৰত দিলে ঘৰৰ টিঙো উঠি যায় আৰু ভিডিঅ'টো বেয়া দেখা হয় সেইকাৰণে মই তলত নামাই আনি ফুলকেইটা ঠিক কৰি ফটো মাৰিবৰ কাৰণে ৰেডি কৰিলোঁ ফুলকেইপাহ দেখিবলৈ ইমান ধুনীয়া ন কমেণ্টত জনাবচোন কাৰ কাৰ ভাল লাগিছে ফুলকেইপাহ।